ইছ এইবাৰ যে কোনে পায় আৰু এতিয়া যিমানেই গৰম নহওক লাগিলে একো চিন্তা নাই আৰু এচিটো লগাই ল'লোঁ। এওঁ যে কিমান দিন ক'লোঁ ইমান বোলো গৰম পৰিছে এচি এটাকে লগাওক, নাই মোৰ কথা যে অকণো গুৰুত্ব নিদিলে দেই। বোলে বহুত বছৰ হ'ল বিয়া চিয়া পতা, মানুহজনীলে বোলে মৰম চৰম নাইকিয়া হ'ল আৰু কমিলে আৰু সেইটোও বেলেগ কথা। কেইদিননো হৈছে বিয়া পতা, ঈশ্বৰৰ কৃপাত যেনিবা সেই দেউতাই যেনিবা ঘৰৰ পৰা এইবোৰ বিচনা আলমাৰি সেইবোৰ পঠিয়াওঁতে যেনিবা ক'লোঁ আৰু বোলো এচি এটাও পঠিয়াই দিব দেউতাই ইমান গৰম পৰিছে। দেউতাই আৰু সেই মোৰ দুখ জানো দেখিব পায় আৰু সেই বুলি পঠিয়াই দিলে বুলিহে। আইও দেখি আমাৰ দেউতাকে বেয়াই লাগে পায়, ইমানখন টকা পইচা খৰচ কৰিছে। আকৌ সেই লগতে এতিয়া এচিটো ক'লোঁ উপায়ো নাই, নহ'লেনো মই এতিয়া সেই এওঁ মোৰ কথা শুনাহেঁতেন আকৌ সেই ক'ব নালাগিলেহেঁতেন ন মোৰ দেউতাক। ইমান গৰম পৰিছে থাকিব নোৱাৰি কাৰণে দেউতাক খুজিব লগা হ'ল আৰু একো নোখোজো আৰু পায়, ইমানখন কষ্ট কৰিছে দেউতাই। বোৱাৰী অকলে অকলেনো কিনো ভুৰ ঘূৰাই আছা? মা আহক। নাই আমাৰ তাকে দেউতাৰ কথাকে ভাবিছোঁ। ইমান বোলো বিয়াখনত টকা পইচা খৰচ কৰিলে আকৌ এতিয়া এচিটো হেৰি দি পঠিয়াইছে লগতে, বহুত টকা পইচা খৰচ হৈছে নহয় তেওঁৰ। তাকেহে পায়, তাকে আৰু বুইছা মোৰ বেয়া লাগিছে মনটো এতিয়া। তোমালোকৰ দেউতা ইমান বোলো ঠাণ্ডা মুণ্ডা মানুহ, অৱশ্যে হেৰি তুমি দেউতাক নোখোজাহেঁতেনো হয় দেখোন। মই সেই পইচা পাতি কেইটামান গোটাই পেলাই সেই লৈ দিলোঁহেঁতেন নহয় এচি এটা। এতিয়া আকৌ সেই আমাৰ আকৌ বিয়াখনত কিমান টকা পইচা গ'ল, আকৌ তোমাৰ এখন সেই সোণৰ গহনা পাতি বনাওঁতে সেইবোৰত যে কিমান টকা গ'ল আৰু সেইকাৰণেহে সেই এইকেইদিনতে লগাব পৰা নাই। কিমান ক'লোঁ সেই তেওঁৰ সন্মুখতে আমাৰ এখেতক এচিটোৰ কথা, নাই একদম নুশুনা ভাও জুৰিলে তেতিয়া। এতিয়া জাহাই মই লগাই দিলোঁ, এতিয়া আকৌ কৈছে হেৰি পইচা কেইটামান হেৰি পোৱাহেঁতেন লগাই দিলোঁহেঁতেন, কথা ক'বলৈ আহিছে। তেতিয়াইতো ক'ব পাৰিলেহেঁতেন যে সেই ঘৰৰ পৰা খুজিব নালাগে, এতিয়া লগোৱা দেখি সেইবোৰ সেই তেল মাৰিবলৈ আহিছে মোক। একো নাই দিয়ক হ'ব মা, আপোনালোকৰ ইমানবোৰ টকা পইচা খৰচ হ'ল আৰু। তাকে মই আমাৰ আকৌ ওচৰৰ চব মানুহবোৰক কৈছোঁ, আমাৰ বোলো বোৱাৰীজনী বৰ ভাল আকৌ চব কথা শুনে, কাণে বনে ইমান চোকা, সেই একোতে পেলাব নোৱাৰি। মানুহৰ বোলো দুখত দুখী সুখত সুখী, বৰ কথা বুজি পায় বোলো তাই। পিছে হেৰি নহয় বোৱাৰী, তুমি আকৌ এচিটো সেই তোমাৰ দেউতাৰ ঘৰৰ পৰা অনা বুলি আমাৰ ওচৰ মানুহবোৰক নক'বা। দেউতাৰ ঘৰৰ পৰা এচিটো আনিছে বুলি ক'লেনো কি হ'ব মা? নহয় মানে তেতিয়া একেবাৰে আমি তোমাক মৰম নকৰোঁ বুলিয়ে ভাবিব গম পাইছা। সেইকাৰণে এনেই মানে বিচনা আলমাৰি এইবোৰ তোমাৰ দেউতাৰ ঘৰৰ পৰা দিয়া বুলিয়ে ক'বা, কিন্তু মানে সেই এচিটো সেই বিয়াৰ পিছত আমিয়ে লগাই দিছোঁ বুলি ক'বা। ওচৰ মানুহবোৰ জানাই নহয় আৰু কেনেকুৱাহে, কথা সুযোগ বিচাৰিহে ফুৰে আৰু কিবা এটা উলিয়াবলৈ বুলি, বুজি পাইছা নহয় ন? ঠিক আছে মা, আপুনি যি ভাল দেখে আৰু, মই নকওঁ বাৰু আপোনালোকে লগাই দিছে বুলি ক'ম। এনেই মানে সেই ওচৰ মানুহবোৰক মই ক'লোৱেই, আমি বোলো সেই ইমান গৰম পৰিছে সেইকাৰণে আমাৰ বোৱাৰী ৰুমত নতুনকৈ এচি এটা লগাই দিছোঁ বুলি। আজি সেই কোনোবা কোনোবিতে আহিবও পাৰে এচিটো চাবলৈ বুলি। মা তাৰমানে আপুনি কথাটো আগতীয়াকৈ সকলোকে জনালেই? কিনো ডাঙৰ কথা, মই কোৱা তুমি কোৱা একেইহে কথা, সেইকাৰণে মই কৈ দিলোঁ আৰু। পেটপেটিয়াই বোলে তহঁত দুজনী বোলে ভিতৰতে আছ, সেইকাৰণে ৰুমলৈকে সোমাই আহিলোঁ আৰু। ভালেই কৰিলে আকৌ, আমি ভিতৰত যে সেই সোমাই আছোঁ, সেই বাহিৰত মাতিছে যদিও শুনা নাই আৰু, দৰ্জা খিৰিকিবোৰ বন্ধ কৰি থৈছোঁ নহয়। আপোনালোকৰ সেই নতুন এচিটো চাবলৈ বুলি আহিলোঁ আকৌ, ইমান চেঁচা হৈ আছে ৰুমটো, ঠাণ্ডাই লাগি গৈছে ন? পাই একেবাৰে চেঁচাই লাগি আহিছে আৰু। এইটোৱেই ন এচিটো, কি যে বস্তুবোৰ ওলালে আৰু দেই। এইখন বস্তুটো একেবাৰে গোটেই ৰুমটোৱে ঠাণ্ডা কৰি পেলাইছে নহয়, একেবাৰে বৰফৰ নিচিনা চেঁচা লাগি গৈছে দেই। বোৱাৰী তোমাৰ কপালখন বৰ ভাল আৰু বুজিছা, ইমান ভাল শাহু পাইছা। তোমাৰ গৰম বুলিয়ে সেই এচিটো লগাই দিছে দেখিছা। এনেকুৱা শাহু আকৌ একেবাৰে কপাল থাকিলেহে পোৱা যায় জানা। নবৌ কিনো কথাবোৰ কয় আৰু। এতিয়া বোৱাৰীজনীও জানো মোৰ নিজৰ ছোৱালীৰ নিচিনা নহয়, তাই যদি দুখ কষ্ট মই নুবুজো কেনেকে হ'ব বাৰু। সঁচাকৈ আকৌ দেই, আপুনি কিন্তু বোৱাৰীক বৰ মৰমত ৰাখিছে আকৌ। এতিয়া পৰা আৰু তহঁতৰ চিন্তা নাই আৰু গৰমত। তাকেহে আৰু, আজি তাকে ভাবিছোঁ বোৱাৰী ৰুমতে সোমাওঁ প্ৰথম এচি বুলি, তাৰপিছৰ পৰা সেই কাইলৈৰ পৰা নুশু আৰু, কেতিয়াবা যেনিবা বেছি গৰম পৰিলে শুম আৰু। শুবি তয়ো সিহঁতৰ লগতে শুবি আকৌ, ইহঁতি যেনিবা বিচনাত শুব, তই সেই তলত পকাতে শুই থাকিবি গৰমৰ কেইদিন। নে কি কোৱা ন বোৱাৰী? ইয়াতে শুই থাকিব মা, যিহে গৰম পৰিছে। সদায় যে নুশু আৰু, তোমালোকক দিগদাৰ নিদিওঁ, আজি প্ৰথম বুলিহে শুম। বহকচোন আপোনালোকে, বিচনাতে বহক। হ'ব
এতিয়া দেখিছোঁ গৰম দিনত আপোনালোকৰ ঘৰলৈকে কেতিয়াবা আহিব লাগিব AC থ'বলৈ বুলি। আহিবা আকৌ। বোৱাৰী ধেমালিহে কৈছে আকৌ দেই আমাই, তুমি বেয়া চেয়া নাপাবা। নাই বেয়া আকৌ কিয় পাম। হেৰি নহয় বোৱাৰী, এওঁলোক ইমান গৰমত আহিছে, যোৱা নেমু চৰ্বত তৰ্বতৰে অকণ ব্যৱস্থা কৰাগে। আপোনালোক বহকচোন দেই। বহিছে দিয়া, যোৱা লাহে লাহে কৰাগে, আমি অলপ সময় আছোঁ নহয়, খৰ কৰিব নালাগে বাৰু। আৰু আম আনি থোৱা আছে নহয়, আমো কাটি দিবা দেই। ঠিক আছে মা। পিছে কলি বোৱাৰী আকৌ তোৰ কথা শুনে নে নুশুনে? তই যিহে মৰম কৰ, তোৰ আকৌ মূৰৰ ওপৰত নুঠিলেই ৰক্ষা। শুনে মোৰ কথা চব শুনে দেই। তাই বাৰু কাম বনবোৰ নিজে নিজে কৰে নহয়। সেইটোৱে আৰু মিলি জুলি থাকিব পৰাটোৱে আচল কথা ন। তাকেহে। বাৰু বলকচোন, তাই চৰবত তৰবত দিছে নহয়, বলক এই ডাইনিং টেবুললৈকে বলক। বাৰু বল, তাইও আকৌ অকলে অকলে কৰি আছে, তাইৰ ওচৰতে কথা পাতোঁগে। বন্ধুসকল, ACটো যেনিবা লগোৱা হ'লগৈ আৰু দেই। বোৱাৰীয়ে যেনিবা ঘৰৰ পৰা আনি লগালেহি আৰু। এতিয়া চিন্তা নাই আৰু, এতিয়ানো কোনে পায় আৰু মোক। সেই ওচৰৰ মানুহ যেনিবা সেইবোৰ কথা কোৱা নাই আৰু, নহ'লে আকৌ ভাবিব নহয় আমি বোৱাৰীজনীক মৰমেই নকৰোঁ বুলি। ঘৰুৱা কথা আৰু চবৰ আগতে ক'ব নোৱাৰি নহয় জানো। বাৰু আজি যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে আমাৰ ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ দেই। আমাৰ ভিডিঅ'সমূহ আগলৈও চাই থাকিব, লগতে আমাক মৰম দি যাব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম।